হাড়ে হাড়ে সৰবিদ্ধ দেৱতাৰ দুটৰূপী শিশুৰ খিলনিয়ে যেতিয়া মৰমত অলপ পাতিছে ক্লান্ত শৰীৰ শৰৎ বৰফ খোজেৰে এমুঠি মাত্ৰ খাদ্যৰ সন্ধানত সি মাথো আগবাঢ়িছে। সুখৰ সপোনৰ আচ্ছাদন ফালি বিষাক্ত ক্ষণ এটা হাত বাউলি মাতিছে। ভূতৰ ওপৰত দানহ পৰা দি সৌজাক সগুণৰ জাক এটুকুৰা মাংসৰ অধিক অপেক্ষা কি যে হাঁহিৰ খিলখিলনি ক্ষণ গণি আছে মিনিট আৰু ছেকেণ্ড। যিদৰে সিহঁতে মৃত্যুৰ ক্ষণ কৰিছে ৰৈ আছে তোমাৰ মাংসপিণ্ড ভক্ষণ কৰিবলৈ, ময়ো ৰৈ আছো পেটৰ তাৰণা আৰু শৰীৰৰ যন্ত্ৰণা চিৎকাৰ কৰি থকা তোমাৰ সেই কৰুণ মুহূৰ্ত, উৱলি যোৱা তোমাৰ সেই দুৰ্দান্ত সোণালী শৈশৱ আৰু সগুণে ভক্ষণ কৰা সেই কৰুণ দৃশ্যৰ মোৰ কেমেৰাত আবদ্ধ কৰিবলৈ। সময় আগবাঢ়িছে যৌৱনৰ ঘাটত জীৱনৰ চন্দ্ৰত উন্মুক্ত প্ৰজাতিৰ অদীপ্ত আন্ধাৰত দেউলক সপোনবোৰ সাৰ পাই উঠিছে। কালক্ষণৰ যেন প্ৰতিধ্বনি বাজি উঠিছে। এমুঠি সফলতাৰ বৃথা হৈ পৰিছে। মৃত্যুৰ ঘণ্টাত ধ্বনি সঘনে বাজিছে। সুখৰ সপোনবোৰ টাউ টাউকৈ জ্বলিছে। ক্লান্ত শ্ৰান্ত সি যে বঞ্চিত নিষ্পেষিত। সন্মুখত এটি নিষ্পাপ শিশুৰ নিথৰ দেহ আৰু মোৰ কেমেৰাত আবদ্ধ সেই বিশ্ববিখ্যাত ছবিখন। হাতত তুলি ললো পুলিত যাৰ বঁটা। কি যে যন্ত্ৰণা। চকুলোৰ বন্যত উঠি ভাহি গৈছে মোৰ এক অস্ফুট বেদনা। নোৱাৰো বুজাব মই জীৱনৰ এই শোকগাথা। যেন অজানিতেই গঢ়ি উঠিছে হৃদয়ৰ কোনোবা চুকত ঘৃণাৰ পিৰামিড। চৌপাশে মাথো ধুমুহা, কাল ধুমুহাৰ আধিপত্য, মানৱৰ নীৰৱতাৰ চুকনি, চকুলোৰ চুনামী, হতাশ যন্ত্ৰণাত ক্লান্ত মোৰ অস্তিত্ব। বুকুখন গধুৰ হৈ পৰিছে। হৃদয়খনো দেখোন নীৰৱ হৈ গৈছে। নোৱাৰো সহিব মই সেই যন্ত্ৰণা আৰু নোৱাৰো সহিব। ধন্যবাদ।